Hello friends, welcome back to my channel. তো আজি আমি আলোচনা কৰিম সকলোৱে গম পাইছোই আইসক্ৰীমৰ বিষয়ে। আৰু আইসক্ৰীমটো সকলোৱে খাই পাইছো, সকলোৱে দেখিছো, কিন্তু কেতিয়াবা ভাবি চাইছোনে আইসক্ৰীমটো কোনে কেতিয়া কিয় আৱিষ্কাৰ কৰিছিল আৰু কেনেকৈ আৱিষ্কাৰ কৰিছিল। যদি জনা নাই তেন্তে চাই থাকক আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম আইসক্ৰীমৰ জন্মদাতা, জন্ম কিয় হৈছিল, কেতিয়া হৈছিল, কেনেকৈ হৈছিল, গোটেইখিনি। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই ক'ব বিচাৰিছোঁ 17 শতিকাত 17th century ইংলেণ্ডৰ ৰজা প্ৰথম চাৰ্লছ আৰু তেওঁৰ সভা সদস্যসকলে পোন প্ৰথমবাৰৰ বাবে গাখীৰৰ দ্বাৰা প্ৰস্তুত কৰা আইচক্ৰীমৰ সোৱাদ উপভোগ কৰিছিল। ৰজাৰ ফৰাচী ৰান্ধনী জেৰাল্ড টেছাইনে সুস্বাদু সামগ্ৰীবিধ প্ৰস্তুত কৰিছিল। এওঁকে গাখীৰ বা ক্ৰীম বৰফাকৃত কৰি ভোজনৰ শেষত পৰিৱেশনযোগ্য মিঠাই প্ৰস্তুত কৰা বুলি প্ৰথম মানুহে জনা আছিল। কি হৈছিল আগতে তেতিয়া সেইটো সময়ত মানে কিবা এটা ডিনাৰ কৰাৰ শেষত, কিবা এটা বস্তু খোৱাৰ শেষত আইচক্ৰীমটো খোৱা হৈছিল। পৰৱৰ্তী 2 শতিকা জুৰি আইচক্ৰীমৰ ৰাজকীয় অভিজাত শ্ৰেণীৰ লোকৰ উপভোগৰ বাবে সংগৃহীত হৈ আছিল। মানে তাৰ 2টা চেঞ্চুৰীৰ পিছত আইচক্ৰীমটো কেৱল ধনী মানুহে খাইছিল, গৰীব দুখীয়া মানুহে আইচক্ৰীমটো খাব নোৱাৰিছিল। মানে আইচক্ৰীমটো হ'ল ডাঙৰ মানুহৰ বাবে। পিছত কি হ'ল 1851 চনত আমেৰিকাৰ বাল্টিমোৰৰ দুগ্ধ উৎপাদক জেকব ফেউচিলে ক্ৰীমৰ অপচয় ৰোধ কৰিবলৈ অতিৰিক্ত ক্ৰীমখিনি কি কৰিলে, শীতলিত কৰি বিক্ৰী কৰিবলৈ কৰিলে। এই বৰফাকৃত ক্ৰীম ইমান জনপ্ৰিয় হৈ উঠিল যে তেওঁ ইয়াক ব্যৱসায়িক প্ৰস্তুত কৰিবলৈ এটা কাৰখানা স্থাপন কৰিবলগীয়া হ'ল। শংকু-আকৃতিৰ আইচক্ৰীম প্ৰথমবাৰৰ বাবে 1886 খ্ৰীষ্টাব্দত ইটেল মাৰ্চিয়ানি মানে ইটালী আৰু আমেৰিকাই প্ৰস্তুত কৰিছিল। কিন্তু 1904 চনত অনুষ্ঠিত ছেইণ্ট লুই বিশ্ব মেলাতহে ই জনপ্ৰিয় হৈ পৰিছিল। আমেৰিকান মিঠাই প্ৰস্তুতকাৰক ক্ৰিষ্টিয়ানকে নেলছনে প্ৰথম চকলেট আইচক্ৰীম প্ৰস্তুত কৰিছিল। এদিন এটি ল'ৰাই তেওঁৰ মিঠাই বিক্ৰী কেন্দ্ৰত আইচক্ৰীম চকলেটৰ ভিতৰত কোনবিধ কিনিব তাকে লৈ ঘোৰ চিন্তাত পৰিছিল। এই দৃশ্য প্ৰত্যক্ষ কৰি দুয়োবিধ সামগ্ৰীকে সংযোজন ঘটোৱাৰ চিন্তা নেলছনৰ মনলৈ আহিল। তেওঁ এই দিশত পৰীক্ষা নিৰীক্ষা আৰম্ভ কৰি দিলে। অৱশেষত ইমান কষ্ট, ইমান মিহলি মানুহৰ বুজ লোৱাৰ শেষত অৱশেষত 1921 খ্ৰীষ্টাব্দত তেওঁ চকলেট আইচক্ৰীম প্ৰস্তুত কৰি বিক্ৰীৰ মুকলি কৰি দিলে। আৰু এই সামগ্ৰীবিধৰ নাম হৈছে ইক্সুমা পাই। তো আজি আমি গম পালোঁ আইচক্ৰীমটো কোনে কেতিয়া কিয় আৱিষ্কাৰ কৰিছিল, কেনেকৈ আৱিষ্কাৰ কৰিছিল। যদি ভিডিঅ'টো ভাল লাগিছে শ্বেয়াৰ কৰক, লাইক কৰক, কমেণ্ট কৰক, ছাবস্ক্ৰাইবটো কৰিব, লগতে কাষত থকা বেল আইকনটো টিপিবলৈ নাপাহৰিব। তো টিল দেন টাটা, লগ পাম নেক্সট ভিডিঅ'ৰ লগত। ধন্যবাদ। সো গাইজ।